নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি মই পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ শাকনি বাৰীৰ পৰা আৰু আজি এটা মই ভিডিঅ' দেখা পালোঁ ইনষ্টাগ্ৰামত যিটো পালেং শাক দি বনোৱা হয় আৰু এইটোকে বনাম বুলি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু সেইকাৰণে মই আহি আছোঁ এতিয়া পালেং শাক বুটলিবলৈ আৰু শাকবিলাক কিছুমান পকি গৈছে আৰু কিছুমান আমাৰ বেছিবিলাক শাক ফুলি গ'ল লাইবিলাক যেনেকৈ সেয়া আৰু এই আমাৰ শাক বুটলি আছোঁ আৰু অলপ হ'লে হ'ব আৰু যিহেতু আমি মানুহ কম আছোঁ সেইকাৰণে আৰু ধুনীয়া কেইডালমানো উঠাই ল'লোঁ মোক দৰকাৰ হ'ব যিহেতু বনাওঁতে সেইকাৰণে আৰু আজি সম্পূৰ্ণ ভিডিঅ'টো পূৰা শাকনি বাৰীখনৰ পৰাই বনি যাব আৰু জলকীয়া দুটামানো লৈয়ে লৈছোঁ আহোঁতে একেবাৰে আৰু কিটচেনৰ পৰা বাকী কিবা কিবি ল'ম আৰু আহি থাকক আপোনালোককো দেখাম আৰু প্ৰথমে আহিয়ে মই ধনিয়া আৰু জলকীয়াখিনি ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ আৰু তাৰপিছতে ল'লোঁ ডিম প্ৰথমে দুটা লৈছিলোঁ ভাবিছিলোঁ হৈয়ে যাব কিন্তু অলপ কম লাগিলে দেখিবলৈ সেইকাৰণে মই আৰু এটা লৈ ল'লোঁ আৰু ডিম 3টা লৈছোঁ এইকেইটা ধুনীয়াকৈ ভাঙি লৈছোঁ আৰু এই ধনিয়া আৰু জলকীয়াখিনি একেলগে ইয়াতে দি দিছোঁ ডিমৰ লগত আৰু ইয়াতে অলপ নিমখ দি দিলোঁ আৰু এইখিনি ভালদৰে মিলাই ল'ম ধুনীয়াকৈ যাতে ফেন উঠি যায় আৰু অলপ গোটেইখিনি মিলি আৰু এইখিনি ৰেডি হৈ গ'ল তাৰপিছতে মই কেৰাহীটোত পানী অলপ গৰম কৰি আৰু গেছৰ বাৰ্ণাৰটো দি দিছিলোঁ মোৰ তাত ষ্টেণ্ড নাছিলে সেইকাৰণে আৰু কাঁহীখন দি দিলোঁ ইয়াতে আৰু ইয়াৰ পিছতে মই কেৰাহীটোৰ ঢাকনখন বন্ধ কৰি দিম যাতে এইখিনি হৈ থাকে সিজি যায় ভালদৰে আৰু এইখিনি হৈ থাকে মানে পালেং শাকখিনি ঠিক কৰি লওঁ ডিমখিনি হৈ গ'ল অলম'ষ্ট হৈ গ'ল আৰু মই এতিয়া বৰ্তমান গেছটো বন্ধ কৰি দিম আৰু এইখিনি অলপ ঠাণ্ডা হ'লে ইয়াৰ পৰা ওলাই ল'ম আৰু এতিয়া বহুত গৰম হৈ আছে সেইকাৰণে আৰু এইখিনি হয় মানে ঠাণ্ডা মই ধুনীয়াকৈ পিঁয়াজ আৰু নহৰুখিনি ধুনীয়াকৈ কাটি লওঁ পালেং শাকখিনি মই ধুনীয়াকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ কাটি ল'ম এনেকৈ এখন হাতেৰে মোৰ বহুত দিগদাৰ হৈছে কাটিবলৈ সেইকাৰণে স্কুৱেৰ চাইজত কাটি ল'ম কেৰাহী পাতি দিছোঁ কেৰাহীটো গৰম হৈছে ইয়াৰ ফাৰ্ষ্ট প্ৰচেছটো ষ্টাৰ্ট কৰিম আৰু তেল দি দিছোঁ তেলখিনি গৰম হয় মানে মই ধুনীয়াকৈ এইখিনি কাটি লওঁ আৰু এইখিনি ধুনীয়াকৈ স্কুৱেৰ চাইজত কাটি লৈছোঁ আৰু এইফালে তৰকাৰীখিনি পালেং শাকৰ এইখিনি বনাই লওঁ ইয়াতে তেল গৰম হৈ গৈছে এইফালে মই ধুনীয়াকৈ পিঁয়াজখিনি দি দিম ফাৰ্ষ্ট এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰিম আৰু এইখিনি গল্ডেন ব্ৰাউন হৈ গ'ল ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম তাৰপিছতে পালেং শাকখিনি ইয়াতে দি দিম আৰু ইয়াতে মই দিছোঁ অলপ নিমখ সোৱাদ অনুসৰি তাৰপিছতে দিছোঁ অলপ হালধি গুড়ি আৰু অলপ জিৰা গুড়ি বাছ এইকেইটাই দিছোঁ আৰু বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই আৰু এতিয়া ইয়াতে এইখিনি দি দিম এইখিনি আজি ইনষ্টাগ্ৰামৰ পৰা চাই বনোৱা ৰেচিপি ৰেডি হৈ গ'ল আৰু অলপ টেষ্ট কৰি চাইছিলোঁ ভাল লাগিছে বাৰু খাই আৰু আপোনালোকেও বনাব ধুনীয়াকৈ ঘৰত খাব কেনেকুৱা লাগে জনাব কমেণ্টত কেনেকুৱা হৈছে ৰেচিপিটো